নমস্কাৰ, আপোনালোকক পুনৰবাৰ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'। বন্ধুসকল, আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে এক নতুন খবৰ, যিহেতু মই দিব ওলাইছোঁ। আৰু যিসকলে গুৱাহাটী ইলেক্ট্ৰিকেল লাইচেন্স অফিচত লাইচেন্সৰ কাৰণে এপ্লাই কৰিছিলে তেখেতলোকৰ কাৰণে, তো আপোনালোকক জনাব বিচাৰিছোঁ আজিৰ পৰা আৰম্ভ হৈছে 8 তাৰিখৰ পৰা যিসকলে ছুপাৰভাইজাৰ লাইচেন্স বা ইলেক্ট্ৰিকেল লাইচেন্স এপ্লাই কৰিছিলে তেখেতলোকৰ যাৰ এডমিট আহিছে তেখেতলোকে গৈ গুৱাহাটী নাৰেংগী APTCL ট্ৰেইনিং ইনষ্টিটিউটত গৈ লাইচেন্সৰ এক্সামটো দিব পাৰিব। আৰু যিসকলে এডমিট পোৱা নাই তেখেতলোকৰ কাৰণেও এই বাৰ্তাটো মই দিব বিচাৰিছোঁ। আপোনালোকে গৈ ইলেক্ট্ৰিকেল লাইচেন্সত যি গুৱাহাটী চেণ্টাৰত যিসকলে এপ্লাই কৰিছে তেখেতলোকৰ যদি এডমিটখিনি অহা নাই তো আপোনালোকে তাত গৈ যোগাযোগ। আৰু আপোনালোকে লাইচেন্সখন এপ্লাই কৰোঁতে যি ফৰ্ম ফিল আপ কৰিছিলে তাৰ আগতে আপোনালোকে চালান কাটিছিলে অসম ইলেক্ট্ৰিকেল লাইচেন্স বৰ্ডক আপোনালোকে যি ফিজ দিছিলে, আৰু সেই ফিজ দিয়া চালান কপিটো আপোনালোকৰ ওচৰত আছে। আৰু সেই কপিটো আপোনালোকে যিসকলৰ আছে এডমিট কাৰ্ড অহা নাই তেখেতলোকে সেই চালান কপিটো লৈ যাবলৈ নাপাহৰিব, কিয়নো আপোনালোকে ফিজটো দিছে যিহেতু আপোনালোকে এক্সাম দিবলৈ পাব। যিসকলে এডমিট পোৱা নাই আপোনালোকে টেনশ্যন ল'ব দৰকাৰ নাই। আপোনালোকে 8 তাৰিখৰ পৰা 14 তাৰিখলৈকে এক্সামখিনি দিব পাৰিব। আৰু যিসকলৰ এডমিট অহা নাই, মই বাৰে বাৰে কৈ আছোঁ, এডমিট তাতে আপোনালোকক বনাই দিব। যিসকলৰ বাই পোষ্ট অহা নাই আপোনালোকে তাতে গৈ যোগাযোগ কৰিলে হ'ল। আৰু বাকীকেইটা চেণ্টাৰৰ এতিয়ালৈকে মই ইনফৰমেশ্যন পোৱা নাই। গুৱাহাটী চেণ্টাৰৰ ইনফৰমেশ্যনটো পাইছোঁ 8 জুনৰ পৰা আপোনাৰ 14 জুনলৈকে নাৰেংগীত, গুৱাহাটী নাৰেংগীত যি APTCLৰ ট্ৰেইনিং ইনষ্টিটিউট আছে তাতে হ'ব। আপোনালোকে তাত গৈ খবৰ কৰক। আৰু আপোনালোকে নিজৰ টুলছ টেকেলছ লৈ যাব, মেটেৰিয়েলছ লৈ যাব, যেনেকৈ বেছিক যিখিনি সৰু সুৰা কেবুলছ আছে, হোল্ডাৰ, বাল্ব। যিসকলে নতুনকৈ এপ্লাই কৰিছে তেখেতলোকে যাব। বা গভৰ্ণমেণ্ট ITI থকাখিনি মোক কমেণ্ট কৰি আছিলে, গভৰ্ণমেণ্ট ITI থকাখিনি তেওঁলোকে 3-4টা পাৰ্ট এনেই পাব ছুপাৰভাইজাৰৰ। আৰু যিসকলে ৱৰ্কমেন পাৰ্মিটৰ এপ্লাই কৰিছে তেখেতলোকে ৱৰ্কমেন পাৰ্মিটটো পাই যাব। আপোনালোকে এক্সট্ৰাকৈ তেনেকৈ এক্সাম দিব নালাগে গভৰ্ণমেণ্ট ITI থকাসকলক, খালি তাত ভাইবা হ'ব। আপোনালোকে তাত গ'লে হ'ল। আপোনালোকে নিজৰ গভৰ্ণমেণ্ট ITI এখন লৈ যাব। আৰু যিখিনি ডকুমেণ্ট আছে ফটো নিবলৈ নাপাহৰিব আপোনালোক। আৰু ফটো লৈ যাব, তাত এখন ফৰ্ম দিব, 4খন ফটো লাগে। আপোনাৰ 4খন আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বা যিখিনি টেষ্ট টাৰ্মিনেল আপোনালোকৰ ডকুমেণ্ট আছে, ID কাৰ্ড আছে, সেইখিনি লৈ যাব। আৰু যিসকলে আগতে এপ্লাই কৰি থৈছে, পাৰ্টকেইটা পাই থৈছে, ধৰি লওক 2nd বা 3rd এনেকৈ বাকীখিনি এক্সট্ৰা পাৰ্টখিনি এপ্লাই কৰিছে তেখেতলোকে নিজৰ আগৰ ৱৰ্কমেন পাৰ্মিটটো নিবলৈ নাপাহৰিব। ছুপাৰভাইজাৰ হওক বা ৱৰ্কমেন পাৰ্মিট হওক, আপোনালোকে নিজৰ আগৰ পাৰ্মিটখিনি লৈ যাব আৰু ফটোখিনি লৈ যাব। তাত গৈ আৰামছে আপোনালোকে এক্সাম দিব। তাৰে আপোনালোক শুভেচ্ছা থাকিল। তো যিসকলে মোক কমেণ্ট কৰি থাকে, ভাল লাগে তেখেতলোকৰ কমেণ্টবোৰ পাই, মই নিশ্চয়কৈ আনন্দিত হৈছোঁ। আৰু এনেকৈ আপোনালোকে ভিডিঅ' যিসমূহ আপোনালোকে বিচাৰে মোক কমেণ্ট কৰিব, কিবা জানিব থাকিলেও সুধিব, ভাল লাগে, মই নিশ্চয় ৰিপ্লাই দি থাকোঁ। আৰু যিসকলে মোৰ ফেচবুকত এটা পেজ আছে তাত ফ'ল' কৰা নাই আপোনালোকে গৈ ফেচবুকত SD ইলেক্ট্ৰটেক পেজটি ফ'ল' কৰি ল'ব। তাতো মই ইনফৰমেশ্যনখিনি যোগাই থাকোঁ আপোনালোকৰ কাৰণে। তো আজিলৈ বন্ধুসকল ইমানে জনালোঁ। লগ পাম এটা অন্য ভিডিঅ'ত। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব। আৰু নতুন যিসকলে মোৰ ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।